নমস্কাৰ। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটো যে যিসকলে আচলতে ফ্ৰী এডমিশ্যনৰ কাৰণে আচলতে ইনকাম চাৰ্টিফিকেট বনাইছে, কিন্তু বনালে নহ'ব, জাষ্ট ইয়াতে সমৰ্থ পৰ্টেলত গৈ কেনে আপুনি এইটো ফিল আপ কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে ভুল নোহোৱাকৈ আপুনি ফিল আপ কৰিব সেইটো বস্তু আপোনালোকক মই দেখুৱাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। চ' ভিডিঅ'টো সম্পূৰ্ণ চাওক, কি প্ৰচেছ কৰিব লাগে। যদি কিবা এটা ভুল কৰে ইয়াত, তাত কিন্তু আপোনালোকে কিন্তু ডাইৰেক্ট ফ্ৰী এডমিশ্যন নাপাব। কিন্তু এইবাৰৰ কাৰণে নহয়, আপুনি গোটেই যে ছেমিষ্টাৰটো পঢ়িব তাতে 1 টকা ফ্ৰী নাপাব। তো সেইকাৰণে ভিডিঅ'টো চাই থাকক। ফাৰ্ষ্ট ষ্টেপটো হ'ল আমি সমৰ্থ পৰ্টেল আপুনি অ'পেন কৰি কিনে লগ ইন কৰি ল'ব লাগিব। তাৰপিছত চাওক, লগ ইন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব, এইটো সকলোৱে জানে। ইয়াতে চাওক ৰাইট চাইডে একেবাৰে ৰাইট কৰ্ণাৰত দি আছে এড ফেমিলি ইনকাম ডিটেইলছ। য'ত দি আছে এড ফেমিলি ইনকাম ডিটেইলছ যিটো আছে সেই অপশ্যনটোত আপোনাক ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজত লৈ যাব। তাৰপিছত নেক্সট পেজত কি কৰিব লাগে মই কৈ আছোঁ চাওক। ইয়াতে ক্লিক কৰি দিয়ক। তাৰপিছত চাওক, তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত লিখা থাকিব মানে উড ইউ লাইক টু এভেইল ফ্ৰী ৱেইভাৰ এডমিশ্যন উইথ ছাবজেক্ট ভেলিডিটি কলেজ এণ্ড ফ্ৰী ৱেইভাৰ উইথ ছাবজেক্ট ভেৰিফিকেশ্যন ফৰ ডকুমেণ্টছ এণ্ড কেণ্ডিডেটছ। তাতে ইয়াতে ফ্ৰী যিটো ৱেইভাৰটা আছে এইটো চিলেক্ট অপশ্যনটোত যাই কিনে ইয়েছ কৰি দিব লাগিব। চাওক ইয়াতে ক্লিক কৰালে কি হ'ব চাওক। দেখিছে ইয়াত ইয়েছ বুলি আহিছে। তো ইয়েছত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়েছত ক্লিক কৰাৰ লগে লগে আপোনাক ইনকাম চাৰ্টিফিকেটখন আপলোড দিব। চ' এতিয়া আপলোড দি দিব আৰু ছাবমিট কৰি দিব, হৈ যাব। চাই লওক। চ' ইয়াতে আপোনালোকে এনেকৈ ইয়েছ বুলি দি কিনে ইয়াতে আপলোড কৰি দিব আপোনাৰ ইনকাম চাৰ্টিফিকেটখন যিখন বনাইছে। দি কিনে ছাবমিট অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এডমিশ্যনটো ফ্ৰী একেবাৰে হৈ যাব, কোনো ধৰণৰ চিন্তা নাই। ষ্টেপ দেখুৱাইছোঁ, একেবাৰে ভুল নকৰিব, এনেকৈ কৰি দিয়ক, আপোনালোকৰ হৈ যাব। দেখিছে ইয়াত বৰ্তমান এড ফেমিলি ডিটেইলছ বুলি নাই, ভিউ ফেমিলি ইনকাম ডিটেইলছ বুলি অপশ্যন আহি গৈছে, য'ত এড ফেমিলিটো ভিউ উঠে। ইয়াত আপুনি ক্লিক কৰি কিনে চাব পাৰে আপোনাৰ ডকুমেণ্টছটো আপলোড হৈছে নে নাই। এইখিনিয়ে, ধন্যবাদ।